এতিয়া নিশা প্ৰায় 9 বাজিছে অলপ আগত এটা ফোন আহিল কৈছে যে মই দেৱাশিষে বিশ্বনাথৰ পৰা কৈছো দেৱাশিষ মোৰ অলপ মনত পৰিছে এজন ইউটিউবাৰ হয় বহুত দিনৰ আগতে এবাৰ কথা পাতিছিলো এতিয়া বহুত দিন কথা পতা নাই তথাপি মই কলো কোৱা কৈছে দাদা বৰ ডাঙৰ প্ৰবলেম এটাত ফচিলো আমি আহিছিলো হদিয়া কিন্তু এতিয়া ঘুৰতে অলপ দেৰি হ'ল গতিকে মাকুমত কবাত থকাৰ ব্যৱস্থা হ'ব নেকি হোটেল চুটেল কিবা আছে নেকি মই কলো মাকুমত তেনেকুৱাটো কোনো হোটেলৰ ব্যৱস্থা নাই এখন আছে যদিও তাত থাকিবলৈ এতিয়া পাৰিবা নে নোৱাৰা মোৰ তাত সন্দেহ আছে তেওঁলোকে ক'লে তেন্তে কি কৰো একো ভাবিয়ে পোৱা নাই মই কলো ভাবিবলৈ কি আছে যদি তোমালোকৰ একো অসুবিধা নহয় তেন্তে ৰাতিটো মোৰ তাতে কটাব পাৰিবা মোৰ প্ৰস্তাৱটো শুনি তেওঁলোকে খুবেই ভাল পালে আৰু তেওঁলোকে এতিয়া মোৰ ঘৰলৈ আহি আছে ইতিমধ্যে মোৰ ভাত পানী বনোৱা হৈছে তেওঁলোকৰ বাবে মই এতিয়া আকৌ অলপ কিবা খোৱাৰ ব্যৱস্থা কৰো কোন আহিছে মই ক্ষন্তেক পিছতে আপোনালোকক দেখুৱাম এতিয়া মই ভাত পানীৰ যোগাৰ কৰো মই যি দুজন নিখাৰ অতিথিৰ কথা কৈ আছিলো মই এতিয়া তেওঁলোকৰ লগত চিনাকি কৰাই দিম দাদা হয় নমস্কাৰ ডাঙৰ ইউটিউবাৰ হয় বহুতকে ডাঙৰ কাৰণ ইয়াৰ সাবস্ক্ৰাইব কমেও 15,000 মান আছে ন 15,000 হ'ব আচলতে ডাঙৰ সৰু নাই সকলো সমান হয় ইউটিউবাৰ কোনো ডাঙৰ সৰু নাই এইজন হৈছে আমাৰ দেৱাশিষ দত্ত আৰু লগত এইজন হৈছে উদয় বৰা দেৱাশিষ তোমাৰ চেনেলটোৰ বিষয়ে অকমান কৈ দিয়া হয় মোৰ চেনেল আপোনাৰ দেৱাশিষ ভিডিঅ' বুলি আছে মোৰ ঘৰ বিশ্বনাথ চাৰিআলি মই বাইক লৈ আপোনাৰ অল আপাৰ আছামটো টৰ কৰি আছো বৰ্তমান ৰাইড কৰি আছো আৰু আজিৰ পৰা 2 বছৰ আগত মই চাইকেল লৈ আহিছিলো হদিয়া ব্ৰিজ ক্ৰছ কৰি গৈছিলো চাইকেল লৈ আজিৰ পৰা 2 বছৰ আগত আৰু এতিয়া মানে বাইক লৈ অকমান মানে ঘূৰিছো আপাৰ আছামটো আজি 2 বছৰ মান আগতে চিনাকি হৈছিলো চিনাকি হোৱাৰ পিছত আজি বহুত দিন কোনো কথা পতা নাছিলে বাৰু তাৰপিছত কালি তেওঁলোকে অকমান হয়তো বিপদত পৰিছিলে কেইজনমানক ফোন কৰিলে বোলে ইয়াৰে কেইজন চিনাকি আছে তোমাৰ ইয়াৰে তিনিচুকীয়া 4জন মান আছে 4জনৰ ভিতৰত মই 4 নম্বৰজন কাৰণ বাকী কেইজন কিবা প্ৰব্লেম হ'ল গতিকে লাষ্টত মোক ফোন কৰিলে যে তেওঁলোকে থকা কিবা প্ৰব্লেম হৈছে তাৰপিছতে মই ৰাতি কেইটামান বাজিল তেতিয়া প্ৰায় 9টা মান বজাত কৈছে ক'ৰবাত থকাৰ ব্যৱস্থা মোৰ ওচৰত থাকি অসুবিধা হ'লে যদি নহয় তেতিয়াহ'লে মোৰ ইয়াতে থাকিব পাৰিব বুলি মই মাতি দিলোঁ আৰু প্ৰথম লগ পাইছোঁ এটা কিবা উদ্দেশ্য লৈ তেওঁ টুৰ কৰি আছে উজনি এখন বাইকত গতিকে চেনেলটো মোৰ দৰ্শকসকলে যদি পোৱা নাই তেতিয়াহ'লে মই লিংকটো দি দিম এইটোলৈকে চাবা সকলোৱে চাব বুলি আশা ৰাখিলোঁ আৰু এতিয়া এইটো যিটো তুমি আপাৰ আছাম টুৰ কৰি আছা কিবা উদ্দেশ্য লৈ কৰিছা নে এনেই কিবা এনজয়মেণ্টৰ কাৰণে দাদা মই এবাৰ তেনেকৈ উদ্দেশ্য হিচাপত নহয় আজিৰ পৰা 2 বছৰ আগত মই আপাৰ আছাম চাইকেল লৈ আহিছিলোঁ চাইকেল লৈ আহোঁতে তেতিয়া মই সেউজীকৰণৰ উদ্দেশ্য লৈ আহিছিলোঁ আৰু যিহেতু এতিয়া মই বিজনেছ কৰোঁ মোবাইল দোকান আছে সেইবাবে ভাবিলোঁ যে বিজনেছৰ মাজতে এবাৰ অলপমান আপাৰ আছামখন চাই আহোঁ আপাৰ আছাম মানুহৰ অলপমান চেহেৰা চাই আহোঁ মৰমবিলাক লৈ আহোঁ বুলি অলপ ওলাই আহিলোঁ আপাৰ আছামখন চাব লাগে যিহেতু লোৱাৰ আছাম আৰু আপাৰ আছাম একেবাৰে কমপ্লিটলি পৃথক বুলি ক'ব পাৰিম যিহেতু মই দুবাৰ আহিলোঁ এতিয়ালৈকে আপাৰ আছামলৈ মই মিডিল আছামৰ ল'ৰা মিডিল আছাম আৰু লোৱাৰ আছাম আৰু আপাৰ আছাম একেবাৰে পৃথক হয় আপাৰ আছাম আৰু লোৱাৰ আছামৰ মানুহৰ মন একেবাৰে বেলেগ আপাৰ আছামৰ মানুহৰ মনবিলাক একদম কোমল একদম মৰমীয়াল হয় আপাৰ আছাম অকল তিনিচুকীয়া ডিষ্ট্ৰিক্ট বুলিয়ে নহয় প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে মানুহৰ মন একেবাৰে মানে মিঠা হয় কোমল হয় কিন্তু আমাৰ তাৰে লোৱাৰ আছাম বা মিডিল আছামৰ মানুহবিলাক ইমান মৰমীয়াল নহয় সেইভাৱে মই ভাবিলোঁ যে আপাৰ আছামখন অকণমান ঘূৰি আহোঁ ভাল লাগে যিহেতু আৰু ঠাইবিলাকো বহুত ধুনীয়া আপাৰ আছামত চাবলগীয়া বহুত জেগা আছে এতিয়া তিনিচুকীয়াতো বহুতখিনি বস্তু আছে টিলিঙা মন্দিৰ শিৱসাগৰত বহুতখিনি বস্তু আছে তেনেকৈ ভাবিলোঁ যে অকণমান আপাৰ আছামখন চাই আহোঁ বুলি বাৰু তোমাক লগ পাই ভালেই লাগিলে আজি প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ কিন্তু ইয়াৰ পৰা এতিয়া তুমি ক'লৈ যাম বুলি ভাবিছা আজি আমি শিৱসাগৰ গৈ আছোঁ শিৱসাগৰত হল কৰিবা শিৱসাগৰ কোনোবা চিনাকি আছে নে আছে বহুতখিনি আছে বয়সত সৰু হ'লেও মোতকৈতো ডাঙৰ ইউটিউবাৰ গতিকে মোৰ চেনেলৰ বিষয়ে অকণমান কিবা কৈ দিয়া দাদা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে কষ্ট কৰি ব্লগবিলাক বনাই ধৰক এটা ব্লগ বনোৱাৰ আঁৰত বহুতখিনি কষ্ট থাকে আচলতে আপোনালোকেতো ভিডিঅ'টো ধৰক চাই কিন্তু তাৰ ব্লগটো বনোৱাৰ আঁৰত বহুতখিনি কষ্ট সোমাই থাকে এডিট কৰিব লাগে ব্লগটো বনাওঁতেও বহুতখিনি কষ্ট থাকে সেইবাবে লাইক কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব দাদা শ্বেয়াৰ কৰি যাতে গোটেই অসমবাসীৰ মাজত বিলাই দিয়ে ভিডিঅ'টো ধন্যবাদ ভাইটিহঁতে হঠাৎ ৰাতি ফোন কৰি ওলালেহি আৰু মই তেওঁলোকক ইয়াত অকণমান আশ্ৰয় দিব পাই খুবেই আনন্দিত
আৰু ভৱিষ্যতে আকৌ লগ পোৱাৰ আশা ৰাখিলোঁ আৰু আপোনালোকক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি এতিয়া বিদায় লৈছোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আশা ৰাখিলোঁ ধন্যবাদ এয়া আমাৰ ঘৰৰ পৰা এতিয়া তেওঁলোকে চৰাইদেউলৈ শিৱসাগৰ চৰাইদেউলৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব লৈছে কেনেকুৱা পালে থাকি বহুতে বেছি ভাল লাগিলে যিহেতু আপুনি আমাক অচিনাকি যদিও ইউটিউবৰ চিনাকি 2 বছৰ আগতে মেছেজ কৰা হৈছিলে তথাপি এটা ফোন কলৰ যোগেদি আপুনি আমাক থকা আশ্ৰয়টো দিলে যিহেতু থাকিবলৈ সুবিধা কৰি দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক আৰু আপোনাৰ দৰ্শকে যাতে আপোনাৰ ভিডিঅ'বিলাক লাইক কৰে আৰু ছাবস্ক্ৰাইব কৰি দিয়ে তেন্তে আজিলৈ বিদায় লৈছোঁ হয় ধন্যবাদ তেওঁলোক যোৱাৰ পিছতেই চৰাইদেউ জিলাৰ সোণাৰী অঞ্চলৰ দিচাংপানীৰ পৰা মোৰ অতি মৰমৰ ভাইটি এটা আহি পালে ইয়াৰ নাম হৈছে ৰুণচেং ইয়াক মই বহুত সৰুৰ পৰাই লগ পাইছোঁ আগতেও আমাৰ ঘৰলৈ আহিছে প্ৰিন্স অফ ৱেলছত পলিটেকনিক কৰি থকাৰ বাবে তেওঁ বহুত দিন আমাৰ ঘৰলৈ অহা নাছিল ৰুণচেং কেইবছৰ মূৰত আহিছে এবাৰ আজি আমাৰ ঘৰলৈ মই প্ৰায় 4-5 বছৰ হৈ গৈছে 5 বছৰ হ'ল ন মেকানিকেলত পলিটিকেল পাছ কৰি প্ৰায় 5 বছৰ মূৰত আমাৰ ঘৰলৈ আহিছে দুনিশা থাকিলে আজি এয়া যাব ওলাইছে ৰাতিপুৱাতে মই অকণমান কিবা বনাই দিলোঁ এইখন খাই ট্ৰেইনত এতিয়া যাব গতিকে মই ফটাফট কিবা এটা বনাই দিলোঁ এয়া খাই আছে এতিয়া আমি যাবলৈ ওলাইছোঁ আমি মানে মই ইয়াক ষ্টেচনলৈকে আগবঢ়াই থ'বলৈ আহিছোঁ খোজকাঢ়িয়ে আহিলোঁ ৰাতিপুৱা অকণমান খোজকাঢ়িলে ভাল বুলি আমি ষ্টেচনত এতিয়া ট্ৰেইন ৰৈয়ে আছিল আমি কথমপি পাইছোঁহি যাবা বাই 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 কৈ আহিবা এয়া গ'লগৈ এইকেইদিন ভালেই লাগিছিল বিশ্বনাথৰ পৰা ভাইটিকেইজন থাকিলে এক নিশা তাৰপিছতে আকৌ দুপৰীয়া আহি পালে ভাইটি দুনিশা থাকিলে এইকেইদিন ভালে লাগিছিল আলহীৰ লগত থাকি এতিয়া আৰু অকলে ঘৰত থাকিবগৈ লাগিব হয়তো আজি আকৌ কোনোবা ওলাবই পাৰে ওলাওকহি আলহী আহিলে ভালেই লাগে মই তাকে কামনা কৰিছোঁ আলহীৰ লগত সময়বোৰ পাৰ কৰিলে খুবেই ভাল লাগে